لا إله إلا الله محمد رسول الله لا إله إلا الله محمد رسول الله গোটেই এই ৰূপত দুষ্ট চক্ৰই যেতিয়া ইছলামক আতংক হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে সেই সময়তো কিন্তু ইছলাম গ্ৰহণৰ হাৰ কমা নাই সম্প্ৰতি ইউৰোপত ইছলাম সম্পৰ্কে মানুহৰ জনাৰ আগ্ৰহ বাঢ়িছে ইছলাম গ্ৰহণকাৰীৰ সংখ্যা ইটালীৰ প্ৰাক্তন পাৰ্লামেণ্ট সদস্য এজনৰ ছোৱালীৰ ইছলাম গ্ৰহণক লৈ দেশখনত চলিছে তুলপাৰ মেনিয়েলা ফ্ৰাংকো বাৰবাটো নামৰ এই তৰুণীৰ বৰ্তমান নাম আইশা ইছলাম গ্ৰহণৰ পাছত ইছলামৰ অনুশাসন তেখেতে মানি চলি আছে পূৰ্ণাংগ হিজাবী এই নাৰী ইটালীৰ ফ্ৰাংকো বাৰবাটোৰ ছোৱালী তেখেতে দেউতাকৰ খ্ৰীষ্ট ধৰ্মৰ পৰা ইছলামলৈ দীক্ষিত হৈছে ইছলাম গ্ৰহণৰ ঘটনাক খ্ৰীষ্টান উগ্ৰপন্থীসকলে কঠোৰভাৱে সমালোচনা কৰিছে আইশাই ইছলাম গ্ৰহণ কৰি খুবেই আনন্দিত আৰু সন্তুষ্ট প্ৰকাশ কৰিছে তেখেতে কৈছে মোৰ আত্মাৰ পৰিশুদ্ধিৰ বাবে মই গৰ্বিত এইবোৰ আল্লাহৰ নিয়ম মোৰ অভিযোগ কৰাৰ কি আছে নিজৰ হিজাব পৰিধানক লৈ তেখেতে আৰু কয় হিজাব মোৰ জীৱনৰ অংশ যিটো আল্লাহে মোৰ বাবে পছন্দ কৰি দিছে উল্লেখ্য যে ইটালীৰ 17 লাখ মুছলিমে বসবাস কৰি আছে ইটালীৰ চৰকাৰী সংস্থাৰ হিচাপ অনুযায়ী দেশখনৰ প্ৰায় 20,000 সাম্প্ৰতিক বছৰসমূহত অন্যান্য ধৰ্মৰ পৰা ইছলাম গ্ৰহণ কৰিছে ইটালীৰ এই তথ্যই প্ৰমাণ কৰে যে ইউৰোপত ক্ৰমবৰ্ধমান ধৰ্ম হিচাপে ইছলামৰ প্ৰসাৰ ঘটিছে খবৰটো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ নতুন খবৰ লাভ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক জাযাকাল্লাহু খাইৰ